তো গাইজ তো আমি টটোত গৈ আছোঁ আমি টটো আনিবলৈ আমাৰ ৰাজেশ বাৰীৰ কাৰণে আৰু এইটো হৈছে আমাৰ বিজয়দাৰ টটো আৰু তাতে প্ৰেক্টিচ কৰিছোঁ অলপ লাহেকে মানুহ পালে উঠাই ল'ব লাগে আকৌ কোনোবা চালে টটো হ'লে কালি আকৌ ধৰিব কেলে সিহঁতৰ লাইন থাকে না এতিয়া আমি পাই গ'লোঁ আমি আৰ্য এণ্টাৰপ্ৰাইজ মিহান এণ্টাৰপ্ৰাইজ আৰু ইয়াত এই ছাৰজনে আমাক টটোৰ ফিচাৰ্ছকেইটা কৈছে তাৰপিছত গেৰাণ্টি ৱাৰেণ্টি এইচবৰ বিষয়ে ক'লে তাৰপিছত এটা ফাইনেল কৰি তাৰপিছত চাওক কাগজ পাতি এইকেইটা কৰিবলৈ লাগিলে আৰু এইফালে চাব পাৰে যে হাঁহি তাৰপিছত আমি বহুতে 2-3 ঘণ্টাৰ বেছি তাতকৈ বহি পিছত আমি ওলালোঁ তো এইটোৱে হৈছে আমাৰ টটো যোনটো শ্ব'ৰুম পৰা এতিয়া ওলাই দি আছে তাৰপিছত এনেকৈ আমি টটো লৈ কিনি পিছত আমি ঘৰলৈ ওলালোঁ এইটোৱে আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এইটোৱে আমাৰ ভিডিঅ'টো ঠিক আছে ধন্যবাদ न्यू टोटो ये टोटो भी अभी हमें কেলে হ'ল ৰে মই এইটো ভাবি নাপালোঁ সেই যোনটো কাপোৰত নোৱাৰিছে কেলা আঠা কাপোৰটো বেয়া আছিলে আঠা চাঠা আছিলে নেকি আধাৰ